অসমৰ প্ৰথম মহিলা শ্বহীদ কোন? অৰুতা বৰুৱা। আমাৰ জাতীয় বীৰজনৰ নাম কি? লাচিত বৰফুকন। ব্ৰহ্মপুত্ৰৰ ওপৰত থকা দুখন দলঙৰ নাম কোৱাচোন। কলাঘাট আৰু বগীবিল। আকাশৰ ৰং কেনেকুৱা? নীলা। পক্ষ কেইটা? দুটা। কি কি? কৃষ্ণ। নিশা চৰা দুটা চৰাইৰ নাম কোৱাচোন। কালি আৰু পিছা। মহাকাশলৈ যোৱা কুকুৰটোৰ নাম কি আছিল? নাইকা। মোবাইল কোনে আৱিষ্কাৰ কৰিছিল? মাৰ্টিন কপাৰ। ৰামধেনুৰ ৰং কেইটা? ষ্টা। ৰামধেনুৰ ৰং কেইটা? আঠটা। আমি কোন গ্ৰহত বাস কৰিছোঁ? পৃথিৱী। বৃহৎ কোন? ঊনৈছ। আমাৰ জাতীয় উৎসৱ কি? বিহু। কি চৰাই বাঁহ সাজিব নোৱাৰে? কুলি। গতিসূত্ৰ কোনে আৱিষ্কাৰ কৰিছিল? নিউটন। অলিম্পিকৰ পতাকাখনৰ ৰং কেনেকুৱা? বগা। অলিম্পিকৰ পতাকাখনত কেইটা ৰিং আছে? পাঁচটা। পাঁচটা। অলিম্পিকৰ মূল মন্ত্ৰ কি? বুদ্ধিবিলে। কি আছিলে? বলৱান আৰু বেগবান উঠাবা। শংকৰদেৱৰ পত্নীৰ নাম কি আছিল? কালিঞ্জাই। কোন জন্তুৱে থিয় হৈ টোপনি যায়? কুকুৰা। কুকুৰা। এতিয়া গছ কিয় কাটিব নালাগে কোৱাচোন? গছ নহ'লে বৰষুণ নহ'ব, গছ নহ'লে পানী নহ'ব, গছ নহ'লে জীয়াই নাথাকে, গছ নহ'লে বৰষুণ নাপাম, গছ নহ'লে ছাঁ নাপাম, গছ নহ'লে গছ নহ'লে অক্সিজেন নাপাম, গছ নহ'লে ৰ'দ পাম, চৰাই চিৰিকটি চৰাই চিৰিকটি থাকিবলৈ জেগা নহ'ব, সেইকাৰণে সেইকাৰণে কাটিব